হেল্ল' বন্ধুসকল, আজি মই আহিছোঁ হাউলি ৰাস মহোৎসৱত। হাউলি ৰাস আৰম্ভ হ'বলৈ আৰু কিছুদিন বাকী আছে। হাউলি ৰাসত কেনেকুৱা প্ৰস্তুতি চলাই আছে আজি আপোনালোকক ভিডিঅ'ত দেখুৱাম। হাউলি ৰাস 7 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ চলিব। আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আহক হাউলি ৰাসত 7 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ আপোনালোকে আনন্দ উপভোগ কৰক। এইবাৰ বহুত নতুনকৈ কিছুমান বস্তু সজাই তুলিছে। আহক আৰু চাওক, ভিডিঅ'টো চাই থাকক। এয়া চাওক, মন্দিৰটো একদম নতুনকৈ সজাই তুলিছে। এয়া চাওক, কিমান মই জুম কৰি দেখুৱাইছোঁ, কিমান ওপৰত উঠি কাম কৰি আছে, ৰং কৰিছে চাওক। একদম 7 তাৰিখে ৰেডি কৰাৰ কাৰণে কামবিলাক একদম বন্ধুসকল, আপোনালোকক হাউলি ৰাসৰ প্ৰস্তুতিৰ অলপমান দেখুৱালোঁ। আপোনালোকে চাই নিশ্চয় পাইছে। আপোনালোকে
7 তাৰিখে অহাৰ কাৰণে ৰেডি হওক আৰু হাউলিৰ ৰাস উপভোগ কৰক। এতিয়া মই